আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু চাওঁতে 2020 চনটো বৰ দুখ কষ্টৰ মাজেৰে পাৰ হৈ গ'ল, দুখৰ মাজেৰে। আৰু আশা কৰিছোঁ নতুন বছৰটোৱে যেন সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে। আৰু আজি 31 ডিচেম্বৰ, গতিকে 31 ডিচেম্বৰৰ সৰু সুৰাকৈ পালন কৰিবলৈ লৈছোঁ। গতিকে এতিয়া যাওঁ তললৈ, তলত পাৰ্টি হ'ব আজি। যিমান পাৰোঁ মই আমি কি বনাইছোঁ, কি কৰিছোঁ সকলো দেখুৱাই যাবলৈ চেষ্টা কৰিম। তেন্তে ব'লক তললৈ মোৰ লগতে। আৰু এয়া মই তললৈ নামি আহিছোঁ। আমি 4 ঘৰ মিলিয়ে পাৰ্টিটো খাইছোঁ, মালিকৰ ঘৰ আৰু আমি বাৰাতিয়া 3 ঘৰ। 2020 চনটো বহুত দুখ কষ্টৰ মাজেৰে পাৰ হৈ গ'ল, দুখৰ মাজেৰে। গতিকে 2021 চনটো যাতে সকলোৰে ভাল হওক, সুখে শান্তিৰে ভৰি পৰক, তাৰে কামনা কৰি শাক কাটি আছোঁ আমি। আপোনালোকক সেনেকৈ দেখাই যাম বাৰু মাজে মাজে। কামো কৰি থাকিবলগীয়া হৈছে, সেইকাৰণে সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰোঁ। এনেই অলপ দেখাই যাম বাৰু। আজিতো সকলো ব্যস্ত হৈয়ে আছে কামৰ, চাগে পিকনিকৰ কামত। আৰু ইমান মহ আহিছে মানে তলত। গাড়ী থোৱা ঘৰ আছিলে, গতিকে তাতে আমি সকলোৱে খাম বুলি ক'লোঁ। মহ ঢেৰ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু শাক কটা হৈ গ'ল। এইফালে আহি পিনি বডি শাক ধুই আছে, মই পানী মাৰি আছোঁ আৰু ভিডিঅ' কৰি আছোঁ। মই ভইচ অভাৰ দিছোঁ, কাৰণ এইফালে গান বাজি আছে। গতিকে কপিৰাইট আহিব বুলি ভাবি ভয়তে সেইটো ভয়ে কিজানিবা কপিৰাইট আহে, সেইকাৰণে আৰু ভইচ অভাৰ। আৰু এইফালে আমাৰ ৰন্ধা আৰম্ভ কৰি দিছে। প্ৰথমতে মাছখিনি বনাই লৈছে, আৰু এইফালে ৰান্ধি আছে, নাচি আছে, পূৰা ফূৰ্তি কৰি আছে তেওঁ। এনেকৈ এটা ক্লিপ ধৰি পিনি আপোনালোকৰ বেছিকৈ মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। এনেকৈ এটা ক্লিপ ধৰি ৰাখিছিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আমাৰ বডিজনীৰ কাৰণে। ৰন্ধা হৈ গ'ল। বন্ধাকবিৰ মুড়ি ঘণ্ট, তাৰপাছতে ডিমাৰ কালিয়া, ফুলকবি পকৰা, তাৰপিছতে মাছৰ জোল আৰু পনীৰ, তাৰপিছতে মাংস। সিমানেই, বেছি আইটেম কৰা নাই। চাই থাকিব তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো। আৰু এইফালে খোৱাব আৰম্ভ কৰি দিছে। প্ৰথমতে সৰু ল'ৰা ছোৱালীকেইটাক দি দিবলৈ গৈছোঁ। আৰু এতিয়া ৰাতিও বহুত হৈ আহিছে, 12টা বাজিলে। 12টা বজালৈকে চবেই ক'লে কি 12টা বাজক, তাৰপিছতে আৰু খাম আমি। গতিকে 12টা বজালৈকে সকলোবোৰ ৰৈ দিলে। আৰু এতিয়া 12টা বজাৰ লগে লগে সৰু ল'ৰাকেইটাক দি দিছে, সিহঁতৰো টোপনিয়াই আছে পুৰা। এয়া আমাৰ ৰন্ধা বঢ়া গৈছে দেই। এতিয়া 12টা বাজিছে। হেপী নিউ ইয়েৰ। সকলোৱে ভালে থাকক, সুস্থ থাকক, 2021 চনটো ভালে কুশলে পাৰ হওক। আৰু সকলোৱে খাই বৈ আজৰি হৈ এয়া পূৰা ডান্স কৰাত লাগিছে। 2020 চনৰ শেষৰ দিন বুলি চবেই আৰু অকণমান ফূৰ্তি কৰিছে। মই পিছে চাইডে সকলোৱে ভিডিঅ' কৰি আছোঁ। মই আজিৰ কাৰণে হাই এভৰিৱান, গুড ইভিনিং। পুনৰ আপোনালোক সকলোকে বাবু লাইফষ্টাইল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু লগতে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। নতুন বছৰটো সকলোৰে যেন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক, আৰু সকলো সুস্থ থাকক, সুখী হওক, তাৰে কামনা কৰিলোঁ।
আৰু কালি ভিডিঅ'টো সামৰিবলৈ নহ'ল, কালি বহুত দেৰি হৈ গ'ল, 2:30 বাজিলে। গতিকে আৰু আজি দিনতেও ভিডিঅ' কৰিবলৈ নহ'ল। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি ভাত পানী ৰান্ধি হাজবেণ্ডক খুৱাই ডিউটিলৈ পঠালোঁ। তাৰপাছতে কাপোৰ ধুলোঁ, বহুত কাপোৰ উলি থোৱা আছিলে, কাপোৰ ধুলোঁ। কাপোৰ ধোৱাৰ পাছতে কালি বহুত ৰাতি হৈ গৈছিলে আৰু বাচন বৰ্তন তেনেকৈয়ে ৰাখি থৈ আহিলোঁ। আৰু গোটেইকেইগৰাকী গৈ পিনি বাচন বৰ্তনখিনি সেইখিনি চাফা তাফা কৰি তাৰপাছতে ভাত খাই শুলোঁ। শুওঁতে 4টা বাজি গ'ল আৰু 4টামান বজাত উঠিছোঁ। উঠি আৰু মুখ হাত ধুই আকৌ পাছবেলাৰ কামখিনি কৰি গধূলি কামখিনি পটাপট কৰি লৈছোঁ। কৰি চাকি গছ জ্বলাই দোকান গ'লোঁ, বস্তু কেইটামান আনিলোগৈ দোকানৰ পৰা। তাৰপাছতে আহি সেয়া এতিয়া আহি পিনি চাহ বেটাক মেগী বনাই দিলোঁ। তাৰপাছত মোৰ কাৰণে এয়া চাহকাপ লৈ লৈছোঁ আৰু ভাবিলোঁ ব্লগটো আজি ইমানতে সামৰি দিওঁ, কাৰণ আৰু আজি এইফালে ওচৰতে আজি আকৌ পাৰ্টি খাইছে, গতিকে তাৰ মাতটো আহি আছে। আৰু ব্লগটো আজি এতিয়াই সামৰি দিওঁ, কাৰণ অলপ পাছত আৰু হুলস্থুল হ'ব আৰু চাইডে আৰু পাৰ্টি খাবলৈ লৈছে। গতিকে আৰু যদি ভিডিঅ'টো তেতিয়াহ'লে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, হেপ্পী নিউ ইয়েৰ।